অসম মেডিকেল কলেজত দুটাকৈ অক্সিজেন প্লান্ট ৰোগীৰ বাবে মুকলি। সমগ্ৰ দেশত অক্সিজেনৰ নাটনি তথা দিল্লীত অক্সিজেনৰ অভাৱত কেইবাজনো ৰোগীৰ শোকাবহ মৃত্যু হোৱাৰ সময়তে এটা ইতিবাচক তথা ভাল খবৰে সকলোৰে বাবে আশাৰ সঞ্চাৰ আনিছে। অসমতো যাতে অতি মহামাৰী কোভিড-19ৰ ব্যাপক সংক্ৰমণ হৈ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ৰোগীয়ে অক্সিজেনৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিবলগীয়া নহয়, তাৰ বাবে অসম মেডিকেল কলেজ কৰ্তৃপক্ষই নিজাববীয়াকৈ মেডিকেল চৌহদতে উৎপাদন কৰিব অক্সিজেনৰ। দুটা নতুন অক্সিজেন প্লান্ট আজি অসম মেডিকেল কলেজত আনুষ্ঠানিকভাৱে ৰোগীৰ বাবে মুকলি কৰা হয়। মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতি আৰু অধীক্ষক প্ৰশান্ত দিহিঙে প্লান্ট দুটা মুকলি কৰি প্ৰতিটো প্লান্টে 100টাকৈ মুঠ 200টা বৃহদাকাৰৰ অক্সিজেন চিলিণ্ডাৰৰ উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে। লগতে চিকিৎসাধীন হৈ থকা প্ৰয়োজনীয় ৰোগীক পাইপলাইনেৰে প্ৰত্যক্ষভাৱে যোগান ধৰা হ'ব অক্সিজেনৰ। অসম মেডিকেল কলেজত প্ৰতিদিনে 120ৰ পৰা 140টাকৈ বৃহদাকাৰৰ অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হয়। সেয়ে অতিৰিক্ত 60ৰ পৰা 70টা অক্সিজেন চিলিণ্ডাৰ জৰুৰীকালীন সময়ৰ বাবে বা বিশেষভাৱে সংৰক্ষণ কৰি ৰখা হ'ব। সেয়ে এতিয়াৰে পৰা অসম মেডিকেল কলেজত ৰোগীয়ে অক্সিজেনৰ বাবে আৰু হাহাকাৰ কৰিব নালাগে বুলি ডাক্তৰ সঞ্জীৱ কাকতিয়ে উল্লেখ কৰে। মহামাৰী কোভিডৰ সময়ত ডিব্ৰুগড়তো দৈনিক বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। সেই সময়তে অসম চিকিৎসা মহাবিদ্যালয়ৰ এনে ব্যৱস্থাই সকলো ৰোগীক যথেষ্ট সকাহ দিব পাৰিব বুলি বিবেচিত হৈছে। এইটো আমাৰ বহুদিনীয়া এটা প্ৰয়োজন আছিলে, বিশেষকৈ কোভিড মহামাৰীক সন্মুখীন হ'বৰ কাৰণে মই আজি আপোনালোকৰ যোগেদি আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই দুটাকে এটা সোঁহাতে আৰু এটা বাওঁহাতে দুটা অক্সিজেন প্লেণ্ট আমাৰ কোভিড ৱাৰ্ডৰ সন্মুখতে স্থাপন কৰি দৈনিক 200টা জাম্বো চিলিণ্ডাৰ সমান অক্সিজেন প্ৰডাকশ্যন কৰিবলৈ সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ ৰোগীসকলক কোভিড ৱাৰ্ডত পোনপটীয়াকৈ পাইপৰ যোগেদি অক্সিজেন দিবৰ ব্যৱস্থা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আমি এতিয়া ৰোগীক পৰ্যাপ্ত পৰিমাণে অক্সিজেন দিব পৰা আমাৰ সক্ষমতা আহিছে। আমাৰ এই পিছৰ যিটো বিল্ডিং আছে তাত আমাৰ 300 বেড আছে। 300 বেডত এতিয়া 100 বেডত আমাৰ পোনপটীয়া পাইপৰ সংযোগ আছে। বাকী 200 বেডৰ পাইপৰ কাম চলি আছে। হয়তো এসপ্তাহ 10 দিনত কামটো সম্পূৰ্ণ হ'ব, তেতিয়া গোটেই বিল্ডিংটোত ইয়াৰ পৰা সম্পূৰ্ণ গেছ দিব পৰা হ'ব। ইয়াৰ পৰা আমাৰ যথেষ্টখিনি সহায় হ'ব। অক্সিজেন প্লেণ্ট দুটা হৈছে, এটা নহয় দুটা হৈছে। এটাই 500 কিলোলিটাৰলৈকে আমাৰ দিব পাৰে এটা প্লেণ্ট, মানে টোটেল 1000 কিলোলিটাৰ 1040 কিলোলিটাৰ আমাৰ দিব পাৰে। তাৰমানে আৰু এই 500 এটাই আমাৰ 100 চিলিণ্ডাৰ পুৰাব পাৰে। গতিকে আমি দুটাৰ পৰা আমি 200 চিলিণ্ডাৰ পাম। গতিকে 200 জাম্বো চিলিণ্ডাৰ বুলি কওঁ আমি, যিটো সৰু চিলিণ্ডাৰ ডাঙৰ। গতিকে আমি এতিয়া সেইটো নিৰবিচ্ছিন্নভাৱে পাম, যিটো আমি নাকত লগাই দিওঁ চিলিণ্ডাৰৰ পৰা লগাই পেলাই পাইপ লগাই পেলাই, সেইটো নকৰি পেলাই আমাৰ পাইপ ৱালত ফিটিং হৈ থাকে, তাৰ পৰা অক্সিজেন যায় আৰু গৈ পেলাই আমি পেচেণ্টক দিব পাৰোঁ। এইটো আমি আজি ইলেক্ট্ৰিচিটিৰ যোগেদি আজি 3-4 দিন দি আছোঁ, কাৰণ ইলেক্ট্ৰিকেলৰ কানেকশ্যনটো সোমবাৰে দিলে। গধূলি সময়ত দেওবাৰে পৰা ষ্টাৰ্ট হৈছে, সোমবাৰে দিলে। ইয়াৰ আগতো আমি পাইপৰ যোগেদি তেওঁলোকক দি আছিলোঁ। এতিয়া আমাৰ ভাল হ'ল ইলেক্ট্ৰিকেল দিয়াৰ কাৰণে, তেতিয়া আৰু আমাৰ ফাষ্ট হ'ব, প্ৰেছাৰটো অলপ বাঢ়িব। গতিকে এটা প্ৰেছাৰটো ধুনীয়াকৈ বৰ্তমান চলি আছে। গতিকে আমি নিৰবিচ্ছিন্নভাৱে গোটেই পেচেণ্টখিনিক দিব পাৰিম। গতিকে আমাৰ ক'ভিডৰ যিটো ৱাৰ্ড আছে ইয়াত এতিয়া গোটেইটোৰ ব্যৱস্থা কৰিছোঁ। আগতে অকল ICUত আছিলে, এতিয়া বাকীখিনি পাইপলাইন লগাই আছে কাম, আৰু এসপ্তাহৰ ভিতৰত সেই পাইপলাইনখিনি কমপ্লিট হৈ গ'লে আমি 3rd ফ্ল'ৰ আৰু 1st ফ্ল'ৰ দুটাতে দিব পৰা ব্যৱস্থা হ'ব। এইখিনি আপুনি যি চিলিণ্ডাৰ দেখিছে, কেনেবাকৈ যদি ধৰি লওক আমাৰ প্লেনটোৱে কাম নকৰে বা প্লেনটো কিবা চেঞ্জ কৰিবলগীয়া হ'ল, চেঞ্জিং অভাৰ বুলি কয়, কেতিয়াবা দৰকাৰ হয়। গতিকে সেইকাৰণে আমাৰ যাতে লগে লগে যাতে ইলেকশ্যনৰ যাতে অক্সিজেনৰ যাতে ইণ্টাৰাপশ্যন নহয়, তাতে কণ্টিনিউৱাছলি আমি চিলিণ্ডাৰবিলাকো খাৰা কৰি এইটোক আমি মেনিফল্ড ছিষ্টেম বুলি কয়। এই মেনিফল্ড ছিষ্টেম পৰা তাৰ পৰাও আহি তালৈ যায়, আৰু এই পৰা কেতিয়াবা ইণ্টাৰাপ্ট হ'লে মানে ইয়াৰ পৰা আমি দিব পাৰিম। এতিয়া ভগৱান নকৰক যদি পৰিস্থিতি বেয়ালৈ আহে, যদি বহু সংখ্যক ৰোগী যদি কৰোণা ৰোগী আহে, তেতিয়া আপোনালোকে যুঁজিবলৈ আমি সক্ষম হ'ম। কিন্তু অত্যধিক হৈ গ'লে আৰু সেইটো কথা বেলেগ। কিন্তু আমি ধৰি লওক এতিয়া 300-400 ৰোগী আমি ধুনীয়াকৈ দিব পৰা অৱস্থাত আছোঁ বৰ্তমান। হৈ উঠিম মানে আজি এসপ্তাহৰ ভিতৰত, যদি এইখিনি আমাৰ পাইপলাইনখিনি হৈ যায়। বৰ্তমান আমি 100-150 ৰোগীক দি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দ্য হৰাইজন।